আমাৰ যদি আমাৰ গাঁৱত যদি নেটৱৰ্ক পোষ্ট এটা যদি বহাই দিল হয় যেনে তেনে মই 200 মই কমপ্লিট কৰিলোঁ ছাবস্ক্ৰাইবাৰ মানে আজিৰ ভিডিঅ'টো একদম দেশী ব্লগৰ দৰে বনাম বুলি ভাবিছোঁ লগত আছে চাইকেল মানে পুৰা চাইকেল আজি ৰেডি হৈ আছোঁ আৰু মানে কিয়নো ডিউটি চুটি একদম মানে ডিউটি চুটি কৰা নাই তো সেয়ে মানে গাঁৱত আজি ভিডিঅ' বনাম বুলিকে আহিলোঁ সেইদিনাখন আপোনালোকে চালে য'ত নেকি ক্ৰেমবোৰ্ড খেলা তাতে ল'ৰাবিলাক আছিল তো আজি সিটো বাহিৰে তাতো চাগে যাব পাৰোঁ এই দুটা মই ভিডিঅ' এটা দেখাব পাৰোঁ কিন্তু আজি ভাবিলোঁ আজি গাঁৱৰ ভিডিঅ' গাঁৱৰ পৰিৱেশ আপোনালোকক দিম বুলিকে ভাবিলোঁ গাঁৱত আৰু কিনো সেইটো চাইকেল আৰু আচলতে কি গাঁৱত থাকিলেও মই বাইক চলাই থাকোঁ তথাপি মানে আজি ভাবিলোঁ দেশী টাইপৰ ভিডিঅ' এটা আজি বনাম বুলিকে মই চেষ্টা কৰিলোঁ আৰু এতিয়া বৰ্তমান বহুত দিন মই চাইকেল মানে প্ৰায় চলোৱাই নাই তো ভাবিলোঁ আজি চাইকেল চলাওঁ তো সেয়েহে যিজন মানে মোবাইলটো ধৰিছে কেমেৰামেন তাৰে চাইকেল হয় আজি অলপ চলাওঁ কিমান বাইক চলাই থাকোঁ অলপ চাইকেল চলাই এক্সপিৰিয়েঞ্চ ল'ব লাগিব কিন্তু চাকাৰ কিন্তু ব্ৰেকো নাই আহি যা কেমেৰামেন আহি যা মানে চাকাত মানে কোনো ব্ৰেক হোৱা বস্তুটো নাই মানে খালি হাতটো মানে এনেকুৱা শিকাই বহুত দিনৰ মূৰত চলাইছোঁ যে সেইকাৰণে হাতটো পৰা এনেকুৱা কৰি আছে আৰু আগলৈকে যাব পাৰোঁ এতিয়া মই চাইকেলটো চলাই আছোঁ পূৰা গাঁৱৰ পৰিৱেশ এইটো আগতে এইটো ৰাস্তাতে বহুত ডাঙৰ আছিল দিয়ক এতিয়া মানে আলি খুন্দি অলপ আলিবিলাক সৰু হৈ গ'ল ব্ৰেক চেক নাই কেমেৰামেন চাইড হবি পূৰা দি আছোঁ এয়া হৈছে আমাৰ সেউজীয়া পৰিৱেশ মোৰ বেক চাইডৰ পূৰা এতিয়া মানে গেংষ্টাৰ আহি গ'ল আৰু পাছে আৰু আগৰফালে গৈ আছোঁ মানে কি ক'ম চাইকেলৰ ব্ৰেকো নাই যিটো নেকি গাঁৱৰ পৰিৱেশত মানে কি যিহেতু আগতে আমি সৰুতে আপোনালোকে গা ধুইছিলে কি নাই ধৰি দং চং ইয়াতে চাপ এইবিলাক গা ধুই আছে এইবিলাক দে হাই চাই বুলি কৈ দে পূৰা উঠ ভৰি তলত কি আছে চাওঁ বালু ওলাচোন দে বালু ওলা আগতে আমি এনেকুৱা দৰে মানে আমি গা ধুই আছিলোঁ মানে কি আৰু গাঁৱৰ পৰিৱেশটো সেয়াই যিহেতু গাঁৱতে থাকোঁ তথাপি আজি গাঁৱৰ এটা ব্লগ এটা বনাম বুলিকে আজি যিহেতু আহিছোঁ এই পোৱালিবিলাক গা ধুই আছে আৰু চাওঁ আৰু ক'ত পিনে য'তেই যাওঁ আজি মানে য'ত যাওঁ গাঁৱৰ ফালে কাৰোবাৰ যদি ঘৰত যদি যাবও কাম আছে তাত যাই আজি ভিডিঅ'টো বনাম বুলিকে আজি ভাবিলোঁ দিয়ক কিন্তু কামত থাকিলে ইমান ব্যস্ত হৈ মই এই পোৱালিবিলাক গা ধোৱা দেখি তো মই এনেকুৱা হৈ পাক হৈছোঁ মই আছিলোঁ মানে এনেকুৱা এক পাক হৈ ইফানে হৈ আছোঁ আৰু এইখিনিতে মানে কি ধুনীয়া নিজৰা এটা আছে পানী মই তাত চুই চাওঁ বহুত ঠাণ্ডা কিন্তু এয়া চাওক নিজৰা পানী এই মাটিৰ পৰা আহিছে কিন্তু এই পানীটো এইটো হৈছে নিজৰাৰ পানী চাওক কি ঠাণ্ডা আছে ঠাণ্ডা আছে বহুত পানীটো আৰু এই পানীটো যে সৌটো ঘৰৰ মানুহে খায় মই দেখাই আছোঁ সৌটো ঘৰৰ মানুহে খায় সৌটো ঘৰৰ এতিয়া বৰ্তমান তেনেকুৱা ধৰণে যিটো গাঁৱত যিটো নিজৰা পানী থাকে কিন্তু নিজৰা পানী বৰ্তমান ইয়াতহে অকল আছে দিয়ক গোটেই গাঁওখনটো ইয়াতে পানী নাখায় কিন্তু মানে এইটো নিজৰা সেই পানীটো খায় অকল সেইখন ঘৰত আৰু আমিতো বৰ্তমান কুঁৱাৰ পানীয়ে খাওঁ কিন্তু যিহেতু এইখিনি আহিছিলোঁ মই মানে ইয়াতে অলপ কাম আছিল সেইখন ঘৰত আৰু পোৱালি তাতে গা ধুই আছিল তো সেয়েহে মানে এনেকুৱা এক পাক হৈ সিহঁতক চাই আহিলোঁ আৰু এটা নিজৰা দেখিলোঁ এই নিজৰাটোত বৰ্তমান পানীটো বহুত ঠাণ্ডা দিয়ক মানে মাটি গাঁটাৰ পৰা আহিছে পানী চেন আছে মানে চেনটো নাই পানী ধুনীয়া আছে দিয়ক এই তিতলি গছজোপাৰ আগতে বহুত তিতলি খাইছিলোঁ দিয়ক এতিয়া মানে বহুত তিতলি আজি খাব পাৰিলেও হয় কিন্তু বহুত সৰু এতিয়া বৰ্তমান ছিজন যে ফুল কেইটামান প্ৰায় সৰাই নাই আৰু তাৰ লগতে LP স্কুল মই ইয়াতে পঢ়া লিখা কৰিছিলোঁ আৰু এয়াই হৈছে আমাৰ দল শুনি মানে ইয়াতে আমাৰ ৰাইজৰ বিল হয় এইবিলাক চাওক মই দেখাই আছোঁ সেইফালে পৰা গৈ আৰু চাওক সেউজীয়া পৰিৱেশ মাত্ৰ ধানৰ খেতি বহুত ডাঙৰ চাওক তিতলি গছজোপা চাওক কি ডাঙৰ আৰু এয়াই হৈছে আমাৰ মানে ৰাইজৰ ফিচাৰিং আৰু এইটো অলপ বহল আছে এইটো অলপ মানে এল টাইপৰ আৰু এনেকুৱা লগতে এয়াই হৈছে আমাৰ সেউজীয়া পৰিৱেশ ধানৰ খেতি সেইটো ক্ৰছ গাছ আৰু চাওক এয়াই হৈছে আমাৰ গাঁৱৰ পৰিৱেশ আজি গাঁৱৰখন অলপ দেখাম বুলিকে ভাবিলোঁ গাঁওখন মানে কি ভিতৰৰ জেগা কিছুমান দেখাম বুলিকে ভাবিলোঁ গুড মৰ্ণিং টু মোৰ নিজৰ ঘৰৰ পৰা একদম সাজি কাচি মানে কি গামোচা আৰু স্পৰ্টিং পিন্ধি আজি ওলাই যাওঁ বাহিৰত আজি নেক্সট লেভেল গৰম দিছে আজি কিন্তু ৰ'দটো নাই কিন্তু গৰমটো বিৰাট গৰম দিছে ফেন চলাই বহি আছিলোঁ ভাবিলোঁ অলপ বাহিৰলৈ ওলাই যাওঁ ৰাস্তা পদূলি দেখা যাওঁ আৰু ভিডিঅ'টো এইখিনিতে আজিখিনিতে শেষ কৰিম বুলি ভাবিছোঁ ইমানকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক কিন্তু যিখিনি পাৰোঁ
এইখিনি কৈ গ'লোঁ। অহাকালিলৈ এটা সকাম এটা আছেই গাঁৱত, তো তাতেতো এনেও দেখাবতো এনেও মই নিবিচাৰিম, আৰু তাতে হয়তো চাগে এটা কাম কৰিব যাব পাম চাগে, নিশ্চয় ৰাইজৰ কাম যিহেতু, তো তাত চাগে যাব পাম চাগে। তো এতিয়া বৰ্তমান ঘৰৰ তাত তালা চালা মাৰোঁ, ঘৰত কোনো নাই। যিমানে যি নহওক ডিউটিৰ পৰা থাকি থাকি মানে ঘৰত অহা আৰু বাহিৰত ফালে ফুৰিব যোৱা, মানে গাঁওখন অলপ ফুৰি থকা, মানে তাতকৈ এনজয়টো মানে আৰু গাঁৱৰ নিচিনাকৈ আৰু ক'তো নাই দিয়ক। ওলাই আহিলোঁ ঘৰৰ পৰা। মোৰ ঘৰৰ পৰা ক'বলৈ গ'লে এইটো আমাৰ ডেকা গাভৰু ক্লাব ঘৰ, ইয়াতে আছে অটো ষ্টেণ্ড, ওৱাই হৈছে লক্ষী মন্দিৰ, আৰু এইটো গাঁৱৰ লগতে ওৱা হৈছে এটা গীৰ্জা ঘৰ আমাৰ গাঁৱতে থকা। এই আছে পুল। ৰাতিপুৱা ভাগৰটো ইমান ৰ'দ নাছিল, কিন্তু এতিয়া তাৰমানে পূৰা হাই ফাই গৰম আৰু ৰ'দ মানে চাওক পূৰা ৰ'দ। আৰু মই আছোঁ গছৰ তলত। এইটো হৈছে ৰাস্তা, এইটো পুল, সৌ তাত আছে গীৰ্জা ঘৰ, এইটো হৈছে পুল, আৰু মই গছৰ তলত। তো আৰু মই য'ত বহি আছোঁ মানে ইয়াতে অলপ ভাল লাগে, আৰু নেটৱৰ্কটো মানে অকণমান ইয়াতে পায়। আৰু আমাৰ নেটৱৰ্ক মানে ইমান প্ৰব্লেম আমাৰ গাঁওখনত নকবি আৰু। মই যদি এটা ভিডিঅ' যদি মই আপলোড কৰিবলগীয়া হয়, তেনেহ'লে মই আপলোড কৰোঁতে মানে নেটৰ কাৰণে ইফালে কৰি থাকিবলগীয়া হয়। যদি আমাৰ গাঁৱত যদি নেটৱৰ্ক প'ষ্ট এটা যদি বহাই দিল হয়, আৰু আচলতে আমাৰ এটাকে বহুত এয়াৰটেলহে বেছি চলে, তো এয়াৰটেল কোম্পানীৰ মানে এটা এয়াৰটেল প'ষ্ট বহাই দিলে ভাল হ'ব আৰু এয়াৰটেল কোম্পানীৰ। মই গাঁৱতে টাইম পাছ কৰা ভিডিঅ' আপোনালোকক মই দেখাবলৈ মই চেষ্টা কৰিলোঁ, আৰু ভিডিঅ'টো যোনে মানে শেষলৈকে চাইছে আৰু ভাল পাইছে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, চেনেল ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো অন কৰি দিব। আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ মানে, আৰু গাঁৱতো আহিছোঁ, ক'তো যোৱা নাই যিহেতু বহুত গৰম হয়। আৰু আপোনালোকে ছাপোৰ্ট কৰি থাকিব, যেনে তেনে মই 200 মই কমপ্লিট কৰিলোঁ ছাবস্ক্ৰাইবাৰ, মানে আপোনালোকে কৰি দিয়া বাবেহে মই 200 বৰ্তমান পাবলৈ সক্ষম হৈছোঁ। যাতে আৰু মই বেছিকৈ পাওঁ, আপোনালোকে ছাপোৰ্ট কৰি থাকিব, তেনেকুৱা খুব ভাল লাগিছিলে 200 ছাবস্ক্ৰাইব হোৱাৰ কাৰণে। আপোনালোকে তেনেকুৱা ছাপোৰ্ট কৰি থাকিব, যাতে 100কে জল্দি আপোনালোকৰ আশীৰ্বাদত কৰিব পাৰোঁ।